নমস্কাৰ, মই অংকিতা। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এবিধ শাকৰ আঞ্জা, সেইবিধ হৈছে স্বাস্থ্যৰ বাবে বহু উপকাৰী। মই আজি বনাবলৈ লৈছোঁ মাটিকাদুৰী। মাটিকাদুৰীৰ টেঙা আঞ্জা, লগতে কণ বিলাহী আৰু এইটো এটা বিলাহী বাৰীতে লাগিছিলে, লৈ আহিলোঁ। প্ৰথমতে মাটিকাদুৰীডাল ভালকৈ ধুই ল'ব লাগিব। এইটো বিলাহীকেইটাও ভালকৈ ধুই ল'ব। আৰু লগতে ধনিয়া কেইডালমান পায়ো ধনিয়া কেইডালো লৈ আহিছোঁ। ভালকৈ ধুই হ'লে এইদৰে প্ৰেছাৰতে দি ল'ব। এই ফুটনিডাল লৈ ঘুটি দিব। এইদৰে অকণমান মিঠাতেল দি ল'ব। তাৰপৰা মিঠাতেলকণ গৰম হোৱাৰ পাছত এইদৰে মিঠি গুটি কেইটামান আৰু জলকীয়া দুটা দি পেলাই উতল আহিলোঁ। তাৰপিছতে ধনিয়া অকণ ইয়াতে দি পেলাই গেছটো অফ কৰি থৈ দিব।